ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই চুজি কেকৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। 1 কাপ চুজি, আধা কাপ চেনি একেলগে এটা পাত্ৰত লৈ মিহলাই ল'লোঁ। তাতে 1 কাপ কুহুমীয়া বা অলপ গৰম গাখীৰ মিহলাই 10 মিনিটৰ সময়ৰ বাবে ঢাকি থৈ দিলোঁ। এটা কেক টিনত তেল সানি তাতে বাটাৰ পেপাৰ এখন লগাই দিলোঁ আৰু ওপৰটো অকণমান তেল দি হাতেৰে সানি পেলালোঁ। 10 মিনিটৰ পিছত চাওক চুজিখিনি ভালদৰে ফুলি গৈছে। আকৌ এবাৰ ভালকৈ মিহলাই মিক্সিৰ জাৰলৈ বাকি ল'লোঁ। তাতে 1/4 কাপ তেল, ৰিফাইন অইল নহ'লে বাটাৰো ব্যৱহাৰ কৰিব পাৰিব। 4 চামুচ পাউডাৰ গাখীৰ নাথাকিলে ময়দাৰো ব্যৱহাৰ কৰিব পাৰিব। সতেজ কমলাৰ বাকলি 1/4 স্পুন দি মিক্সিত এটা মিহি পেষ্ট বনাই পেলাব। তাতে এচামুচ বেকিং পাউডাৰ, 1/4 স্পুন বেকিং ছ'ডা আৰু এচামুচ নেমু ৰস মিহলাই ভালদৰে একেটা ডাইৰেকশ্যনত 5 বাৰ ফেটি ল'ব। এতিয়া কেকৰ ঘোলখিনি টিনৰ পাত্ৰলৈ ঢালি দিব আৰু নিজৰ ইচ্ছা অনুসৰি ড্ৰাই ফ্ৰুটছ দি সজাই ল'ব। আগতে 5 মিনিট বা 10 মিনিট গৰম কৰি থোৱা এখন কেৰাহীত এডাল ষ্টেণ্ড দি কেকটো বহুৱাই দিব। 5 মিনিটমান মধ্যমীয়া জুইত কেকটো বেক কৰিব। তাৰপিছত জুইটো একেবাৰে কমাই দিব আৰু 50 পৰা 55 মিনিটলৈকে বেক কৰিব। চাওক এডাল টুথপিক ভৰাই চাব 50 মিনিটমানৰ পিছত। যদি টুথপিকডাল একেবাৰে চাফা হৈ ওলাই আহে আপোনাৰ কেকটো হৈ যাব। কেকটো একেবাৰে ঠাণ্ডা হোৱাৰ পিছত আনমোল কৰি পৰিৱেশন কৰিব। সকলোকে নৱবৰ্ষৰ পুনৰ এবাৰ শুভেচ্ছা জনালোঁ। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। বাই বাই।